নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধু-বান্ধৱসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ঈশান উদয় স্কলাৰশ্বিপত ফ্ৰেছ নাইবা ৰিনিউৱেল হিচাপে এপ্লাই কৰিছে, ফাইনেল ছাবমিট কৰিছে, তেওঁলোকে এতিয়া কি ডকুমেণ্ট কলেজত জমা দিব লাগিব, নিজৰ কলেজত জমা দিব লাগিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ্ৰেছ হিচাপে এপ্লাই কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিনিউৱেল হিচাপে এপ্লাই কৰিছে, তেওঁলোকে কলেজত কি ডকুমেণ্ট জমা দিব লাগিব তাৰে ওপৰত আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে মই কৈ দিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ্ৰেছ হিচাপে এপ্লাই কৰিছে তেওঁলোকে কলেজত কি ডকুমেণ্ট জমা দিব লাগিব। তো চাওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ্ৰেছ হিচাপে ঈশান উদয় স্কলাৰশ্বিপত এপ্লাই কৰিছে, ফাইনেল ছাবমিট কৰিছে, তেওঁলোকে কি জমা দিব লাগিব। তেওঁলোকে ফাইনেল ছাবমিট কৰোঁতে যিবিলাক ডকুমেণ্ট তাতে তেওঁলোকে অৰ্থাৎ কথাটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ্ৰেছ হিচাপে এপ্লাই কৰিছে নাইবা ছাবমিট কৰিছে, ফ্ৰেছ হিচাপে এপ্লাই কৰোঁতে তেওঁলোকে যিবিলাক ডকুমেণ্ট তাতে আপলোড দিছিলে, তোমালোকৰ ডমিচিয়েল হৈ গ'ল, এফিডেভিট হৈ গ'ল, তাৰপিছত ইনকাম চাৰ্টিফিকেট হৈ গ'ল, তাৰপিছত তোমালোকৰ আৰু জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট এখন আছে, সেইখন হৈ গ'ল। এইবিলাক যে ডকুমেণ্ট আছে, এইবিলাক ডকুমেণ্ট প্ৰত্যেকখন ডকুমেণ্টে এখনকৈ জেৰেক্স কৰি পিনে তোমালোকৰ কলেজত জমা দিব লাগিব। তাৰপিছতহে তোমালোকৰ ঈশান উদয় স্কলাৰশ্বিপৰ কাম শেষ আৰু তাৰপিছত আৰু একো কৰিব নালাগে। তোমালোকৰ ফ্ৰেছ হিচাপে যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব, প্ৰত্যেকখন ডকুমেণ্টে এখনকৈ জেৰক্স কৰি পিনে কলেজত জমা দিব লাগিব। এইটো হৈ গ'ল ফ্ৰেছৰ কথা, যিবিলাক ফ্ৰেছ হিচাপে এপ্লাই কৰিছে। এতিয়াও ৰিনিউৱেলৰ ফালে, ৰিনিউৱেল হিচাপে যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি ডকুমেণ্ট জমা দিব লাগিব। সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি ডকুমেণ্ট জমা দিব লাগিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ৰিনিউৱেল হিচাপে এপ্লাই কৰোঁতে যিবিলাক ডকুমেণ্ট তাতে আপলোড দিছিলে, সেইবিলাক ডকুমেণ্ট যেনেকুৱা এফিডেভিট হৈ গ'ল, তাৰপিছত তোমালোকৰ ইনকাম চাৰ্টিফিকেট হৈ গ'ল, তাৰপিছত এইকেইখন ৰিনিউৱেলৰ কাৰণে বেছি ডকুমেণ্ট নালাগে, আৰু জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট আছে সেইখন। এতিয়াতো ৰিনিউৱেল কৰিবলৈ ডমিচিয়েলৰ প্ৰয়োজন নাই, ডমিচিয়েল নালাগে, কেৱল মাত্ৰ কেইখনমান ডকুমেণ্টহে আছে। এই যে তেনেকুৱা এফিডেভিট যিখন আছে, এফিডেভিটখন তোমালোকৰ এক কপি জেৰক্স কৰি দিব লাগিব। তাৰপিছত তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত তোমালোকৰ এখন জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট আছে, আৰু এই চাৰ্টিফিকেটখন এখনকৈ জেৰক্স কপি কৰি পিনে আপোনালোকৰ কলেজত জমা দিব লাগিব। সেই জমা দিয়াৰ পিছতো তোমালোকৰ ৰিনিউৱেল হিচাপে দায়িত্ব শেষ আৰু তাৰপিছত একো কৰিব নালাগে ঈশান উদয় স্কলাৰশ্বিপত। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই পিনে কিবা উপকৃত হৈছে বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এতিয়াও যদি লাইক কৰা নাই ভিডিঅ'টো তেনেহ'লে লাইক কৰিব। আৰু যদি কিবা ডাউট মনত থাকি গৈছে বা সুধিব লগা প্ৰশ্ন আছে তেনেহ'লে মোক কমেণ্টত সুধিব পাৰে, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।